নমস্কাৰ সকলোলৈ ডেইলি জব নটিফিকেশ্যন চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক। আজি আৰম্ভ কৰিম নতুন এটি ভিডিঅ'লৈ। ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো ক্লিক কৰিব। বলক এতিয়া আৰম্ভ কৰোঁ। গ্ৰামীণ ডাক সেৱক GDSৰ নতুন মেৰিট লিষ্টবোৰ ওলাই গৈ আছে। আপোনালোকে যিহেতু ফৰ্ম ফিল আপ কৰিছে আৰু ইয়াৰ যোনটো মেৰিট লিষ্ট কেনেকৈ চাব লাগে আৰু GDSৰ জব প্ৰফাইল এইবোৰৰ গোটেই ভিডিঅ' মোৰ চেনেলটোত পাই যাব। মই কমেণ্ট ছেকশ্যনত লিংকটো দি দিম, আপোনালোকে এবাৰ চাই ল'ব। আৰু GDSৰ থাৰ্ড মেৰিট লিষ্টৰ পিছত এতিয়া ফৰ্থ মেৰিট লিষ্ট ওলাই গৈছে। আপোনালোকে ৱেবছাইটত আহি কিনে চেক কৰিব আৰু কেনেকৈ চেক কৰিব তাৰ ভিডিঅ'টো মই কমেণ্ট ছেকশ্যনত দি দিম। এইটো চাওক আৰু এইবোৰ জেগাবোৰো ওলাই গৈছে আৰু আপোনালোকে চেক কৰি ল'ব পাৰি যে আপোনালোকৰ নামটো ফৰ্থ মেৰিট লিষ্টত আছেনে নাই। অসমৰ কাৰণে এতিয়াও ওলোৱা নাই, কেইদিনমান পিছত ওলাই যাব। আৰু ইয়াৰ ভিডিঅ' যদি লাগে আপোনালোকক মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব, মই ভিডিঅ'টো আপলোড কৰিম। এইখিনি আছিল আজিৰ কাৰণে। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰিব নিজৰ বন্ধুবৰ্গৰ মাজত আৰু লাইক এটা কৰি দিব। ধন্যবাদ।